ফ্ৰেণ্ডছ কি খবৰ আৰু আজি ভিডিঅ'টোৰ টপিকটো হ'ল মই কালি এটা ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টোৰ লিংকটো ডিছক্ৰিপশ্যনত আছে সেই বুলি আছে মানে পাৰ্ট 1 ভিডিঅ' বুলি আছে তাৰপিছত লিংকটোত ক্লিক কৰি ভিডিঅ'টো চাব পাৰে আৰু ইটো ডাইৰেক্ট চালে ইটো চাব পাৰে ভিডিঅ' নাইবা ইটো ভিডিঅ' চাই কিনে শেষ কৰাৰ পিছত সিটো ভিডিঅ' চাই কিনে ইটো ভিডিঅ' চালে মানে ভাল কৰি বুজিব আৰু ফ্ৰেণ্ডছ মোৰ ভিডিঅ'ত কালি কমেণ্ট আহিছিল যে কিছুমানে কমেণ্ট কৰিছে দাদা বুজি পোৱা নাই ভাল কৰি বুজাই দিবচোন মানে মই আজি A to Z কম একেবাৰে সম্পূৰ্ণ বুজাই দিম আৰু শেষত আপোনাক মই ফটো বনায়ো দিম আপুনি যদি বুজি নাপায় তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আৰু যদি আমাৰ চেনেল নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব এইটো ছাবস্ক্ৰাইব এনেকৈ কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে আমাৰ আহি থকা ভিডিঅ'বোৰ আপুনি সকলোতকৈ আগতে দেখা পায় আচলতে বুজি নোপোৱাৰ কাৰণটো কি জানেনে আপুনি মানে আপোনালোকে মানে ভিডিঅ'টো মই এপ্লিকেশ্যনৰ নাম কোৱাৰ লগে লগে এপ্লিকেশ্যনটো ডাউনলোড কৰি তাতে ফটো এডিট কৰিব যায় আৰু এনেকৈ ফটো এডিট কৰিব নোৱাৰে তাৰপিছত আহি কিনে কমেণ্ট কৰি বুজি পোৱা নাই আৰু 2 নম্বৰ ভুলটো হৈছে যে ভিডিঅ'টো স্কিপ কৰি চায় মানে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব এটা ভিডিঅ' চাব মই মানে এইটো মোৰ দৰে মই যে A to Z ভিডিঅ' কম ইউটিউবত কোনেও কোৱা নাই মানে বৰ্তমান পিছত কি নাজানো বৰ্তমান কোনেও কোৱা নাই মই একেবাৰে A to Z কম ভিডিঅ'টো চাই থাকক স্কিপ অলপো নকৰিব নহ'লে বুজি নাপাব প্ৰথমতে এপ্লিকেশ্যনটোৰ নাম হৈছে পিক্সেল লেব আপুনি ইয়াতে আহি কিনে প্লে ষ্ট'ৰত আহি কিনে ইয়াতে চাৰ্চ কৰক পিক্সেল লেব মোৰ ইয়াতে চাৰ্চ কৰাই আছে পিক্সেল লেব তাৰপিছত এইটো ডাউনলোড কৰি লওক এইটো মোৰ ডাউনলোড কৰাই আছে সেইবাবে অপেনৰ সেই আহিছে ডাউনলোড কৰি লওক তাৰপিছত ইয়াতে আহিব কেনচেল কৰি দিয়ক তাৰপিছত এই যে 3 ডট দেখিছে ইয়াতে 3 ডট এই 3 ডটত ক্লিক কৰি কিনে তাতে ইমেজ সাইজ আছে ইমেজ সাইজটো আপুনি সেকেন্ড নম্বৰটো যে এইটো আছে এইটো কৰি লওক এইটো কৰি কিনে ওকে কৰি দিয়ক তাৰপিছত ইয়াতে ক্লিক কৰি কিনে এই প্লাস আইকনত ক্লিক কৰি কিনে ফ্ৰম গ্যালাৰীত আহক গ্যালাৰীৰ পৰা ইয়াৰ পৰা ফটো সিলেক্ট কৰি ললে হ'ল কোনখন ফটো লগাব খুজে ইয়াতে মই ডাউনলোড কৰিছিলো ডাউনলোড কৰোতে ইখন ফটো ললো ইখন ফটো ললো তাৰ পিছত ইয়াতে ইখন ফটোখন ডাঙৰ কৰি দিলো যিমান সাইজ লাগে আপুনি ল'ব পাৰিব ইখন ফটো মই ডাঙৰ কৰি দিলো তাৰ পিছত ইয়াতে আৰু টেক্সট লিখক মই লিখিম কি লিখিম কালি অসমীয়া লিখিছিলো আজি কি লিখো আজি জুবিনদাই লিখি দিও জুবিন দা ইয়াতে এইটো ওকে কৰি দিব এতিয়া ওকে কৰি দিয়াৰ পিছত ইটো ইফালে ডাঙৰ কৰি ল'ব এইটো ফটো এই হ'ল ডাঙৰ কৰি ল'ব এইটো ফটোটো ডাঙৰ কৰি ল'ব তাৰপিছত ইয়াতে এ বুলি যে আছে ইয়াতে ক্লিক কৰি দি কিনে AB ফ্ৰণ্টত আহিব ইপিনে আছে AB ফ্ৰণ্ট ইয়াতে AB ফ্ৰণ্টত ক্লিক কৰি কিনে মাই ফ্ৰণ্টত আহিব মাই ফ্ৰণ্ট এইটো মই ডিসক্ৰিপশ্যনত লিংকটো দিছো ফ্ৰণ্ট বুলি তাৰ পৰা ডাউনলোড কৰিব পাৰিব ইয়াতে ক্লিক কৰক তাৰপিছত ইয়াতে ওকে কৰক ইয়াতে ওকে কৰাৰ পিছত আপুনি ইয়াতে এইটো অপচন যে দেখিছে এইটো অপচনত ক্লিক কৰি কিনে ইয়াতে ইনেবল কৰি দিয়ক তাৰপিছত ইয়াতে হেই কৰি দিয়ক ৰাইট ক্লিক কৰি দিয়ক তাৰপিছত 3D কৰি দিয়ক 3D কৰিলে মানে বস্তুটো দেখিবলৈ ভাল হয় তাৰপিছত ইয়াতে 3D শো এইটো কৰিব পাৰে যিমান লাগে আপোনাৰ মতে ল'লে হ'ল তাৰপিছত ইয়াতে ফটোখনত ক্লিক সেই টেক্সটখিনিত ক্লিক কৰি কিনে আপুনি ইয়াতে টেক্সটটোত আহি কিনে ক্লিক কৰক তাৰপিছত ইয়াতে টেক্সটৰ কালাৰ যেনেকুৱা লাগে মই ধৰক এইটো কালাৰ দিও ধৰক এইটো কৰক ইফালৰ পৰা ক্লিক কৰক ইফালৰ পৰা ক্লিক কৰক তাৰপিছত ইয়াতে এনেকৈ দিয়ক জুবিনদা হৈ গ'ল ধুনীয়া তাৰপিছত আপুনি ওপৰত যদি পখিলা দিব খুজিছে পখিলাবোৰ দিব পাৰে মই ধৰক এইটো দিও এইটো পিনে এইটো দিও তাৰপিছত ইয়াতে ক্লিক কৰি কিনে ফ্ৰম গ্যালাৰী তাৰপিছত ইয়াতে মই ইৰেজাৰত কৰিছিলো এখন পখিলা দিও
আপুনি যিমান চাইজটো লাগে আপুনি সিমান চাইজ ল'ব লাগে। হৈ গ'ল। তাৰপিছত আৰু যদি কিবা কিবি কৰিব খোজে আৰু কিবা কিবি কৰিব পাৰে। এইটো ইয়াতে ফুলটো মই দিছোঁ ইয়াতে, এইটো ধৰক ইয়াতে দিছোঁ, সৰু কৰিব লাগিব ফুলটো। ইয়াতে মই ফুলটো দিছোঁ। তাৰপিছত এইখিনিয়ে আৰু ফ্ৰেণ্ডছ ফটোবোৰৰ লিংক চিংকৰ পৰা ডাউনলোড নকৰিলে হ'ব। আপুনি গুগলত চাৰ্চ কৰি দিব বিউটিফুল ফটো বেকগ্ৰাউণ্ড বুলি দিব। ইয়াতে চাৰ্চ কৰিব, মই চাৰ্চ কৰিম। ইয়াতে বিউটিফুল ফটো বুলি দিলেই হ'ল, বিউটিফুল ফটো বেকগ্ৰাউণ্ড। ইয়াতে চাৰ্চ কৰিলে ইমেজত গ'লে ইয়াতে ইয়াৰ পৰা যিকোনো ভিডিঅ' সেই ইমেজ সেই কৰি ল'ব পাৰে। আপুনি যোনখন ফটো লাগে আৰু তেনেকুৱা ফটো ল'ব পাৰে ইয়াৰ পৰা। ময়ো ইয়াৰ পৰা ডাউনলোড কৰি লৈছোঁ, যেনেকুৱা ফটো লাগে আপোনাক তেনেকুৱা ফটো ল'ব পাৰে। আৰু 2 নম্বৰ কথাটো হ'ল ফ্ৰেণ্ডছ, মানে পখিলাত যে আছে, পখিলাটো মানে এই ইৰেজাৰ আৰু এটা এপ্লিকেশ্যন আছে, তাতে মানে সেই কৰিব লাগিব, মানে এডিট কৰিব লাগিব পখিলাটো। প্ৰথম পখিলাটো মানে আপুনি ইয়াতে চাৰ্চ কৰিব লাগিব। এবাৰ চাৰ্চ কৰিলে মানে নাহে মানে ভালকৈ। বেকগ্ৰাউণ্ড বিউটিফুল ফটো বেকগ্ৰাউণ্ড এইটো চাৰ্চ কৰিলোঁ। বাটাৰফ্লাই বুলি চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত ইয়াতে আহি যাব ফ্ৰেণ্ডছ। তাৰপিছত এই ফটোবিলাক আপুনি এইটো এনেকুৱা ফটোবিলাক ল'লে মানে বেছি ভাল। ইয়াতে ক্লিক কৰি ধৰিব, তাৰপিছত ডাউনলোড ইমেজ, ওপৰৰ পৰা ডাউনলোড হ'ব। এই ডাউনলোড হ'ল। তাৰপিছত আৰু ইয়াতে তলৰ পিনে আছে, আপোনাক যেনেকুৱা পখিলা লাগে মই তেনেকুৱা ল'ব পাৰে। মই বেছি দীঘল নকৰোঁ বাৰু, একবাৰ বুজাই দিয়াৰ কাৰণে কৈছোঁ। মানে আৰু এইটো এপ্লিকেশ্যনটো বেকগ্ৰাউণ্ড ইৰেজাৰ বুলি আছে, এইটো বেকগ্ৰাউণ্ড ইৰেজাৰ বুলি আছে। আপুনি প্লে ষ্ট'ৰত সেই কৰিব, মই লিংকটো ডিছক্ৰিপশ্যনতো দিম। প্লে ষ্ট'ৰত আপুনি চাৰ্চ কৰিব বেকগ্ৰাউণ্ড ইৰেজাৰ বুলি। বেছি MB নহয়, মাত্ৰ কিবা 3.3 MB নেকি। BRACK বেকগ্ৰাউণ্ড আৰু UND বেকগ্ৰাউণ্ড, ভুলে গ'লে আকৌ BACK বেকগ্ৰাউণ্ড ইৰেজাৰ এইটো আহিছে। আপুনি এইটো মোৰ ডাউনলোড কৰা আছে, সেইবাবে মই ইয়াতে অ'পেন কৰি ল'লোঁ। অ'পেন কৰি লোৱাৰ পিছত আপুনি ইয়াতে ক্লিক কৰিব, লোডেড এ ফটো। তাৰপিছত ইয়াতে 3 ডটত ক্লিক কৰিব। ক্লিক কৰি কিনে পিকচাৰত যাব। মই পখিলাৰ ফটোটো ডাউনলোড কৰিলোঁ, সেইবাবে মই ডাউনলোডত আহিছোঁ। এইটো পখিলাৰ ফটো ডাউনলোড কৰিছিলোঁ মই। তাৰপিছত ফ্ৰেণ্ডছ আপুনি এইখিনি ক্লিক কৰি দিব। ক্লিক কৰি দি পেলাই মানে অ'টোত যাব। অ'টোত ক্লিক কৰি কিনে ইয়াতে লাহেকৈ লগাই দিলে হ'ল, এইটো মাত্ৰ হৈ গ'ল সকলো। ইয়াতে তাৰপিছত ৰাইট ক্লিক কৰি দিব, তাৰপিছত হৈ গ'ল। ইয়াতে ছেভ মাৰি দিব, তাৰপিছত ইয়াতে এবাৰ ফিনিছ মাৰি দিব। বাছ এইখিনি, আৰু একো নাই। ফ্ৰেণ্ডছ ভিডিঅ'টো আশা কৰোঁ বুজি পালে। আৰু যদি এতিয়ালৈ বুজি পোৱা নাই, মোৰ এইটো ফেচবুকৰ একাউণ্ট ফ্ৰী টু চালি বুলি আছে, আপুনি মোক তাতে মেছেজ কৰিব পাৰে, নাইবা আপুনি কমেণ্টত আপোনাৰ নম্বৰ দিব পাৰে, হোৱাটছআপ নম্বৰ দিব। মই তাতে বঢ়িয়া কৰি এডিট কৰি কিনে আপোনাৰ নামটো পঠাই দিব মোক, মই বনাই দিম বঢ়িয়া কৰি। কালি ৰাতিপুৱাই মই 20জন মানক বনাই দিছোঁ, আপোনালোককো বনাই দিব লাগে। আৰু আপোনালোকে যদি বনাব পাৰে, নিজে বনাব যদি পাৰে, তেতিয়াহ'লে বেছি ভাল। আপুনিও বেলেগক বনাই দিব পাৰিব। আজিলৈ এইখিনিয়ে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব বন্ধুৰ লগত, আৰু লাইক এটা কৰি দিব, আৰু এনেকৈ সদায় ছাপোৰ্ট কৰি যাব। ধন্যবাদ।